নমস্কাৰ বন্ধুসকল অসমৰ প্ৰথমটো সাইন্টিফিক চেনেল আসামিজ সাইন্টিফিক চেনেললৈ সকলোকে স্বাগতম জনাইছো এই চেনেলটোত বিভিন্ন ধৰণৰ সাইন্টিফিক ফেক্ট সম্বন্ধে আলোচনা কৰা হ'ব গতিকে ভৱিষ্যতলৈকে বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে বিভিন্ন ধৰণৰ বিজ্ঞানৰ কথাসমূহ জানিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো চাই হোৱাৰ পিছত কেনেকুৱা পালে কমেন্ট কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ বন্ধুসকল আমাৰ মনত এটা প্ৰশ্ন নিশ্চয় উদয় হয় যে এই বিশ্ব ব্ৰহ্মাণ্ডখন এই পৃথিৱীখন বিভিন্ন গ্ৰহ নক্ষত্ৰবোৰ কেনেকৈনো সৃষ্টি হ'ল সেইখিনি আমি জানিব পাৰিম বিগ বেং থিয়ৰী নামৰ এটা থিয়ৰীৰ সহায়ত সেই থিয়ৰীটোৰ মতে অৰ্থাৎ বিগ বেঙৰ যিটো সূত্ৰ সেই সূত্ৰটোৰ মতে প্ৰথম সকলো গ্ৰহ নক্ষত্ৰ অৰ্থাৎ চন্দ্ৰ সূৰ্য পৃথিৱীৰ পৰা ধৰি গোটেইখিনি যিমানখিনি আছে সকলোখিনি মাত্ৰ এটা পইণ্টত আছিল আৰু এক বিস্ফোৰণ ঘটিছিল যাৰ ফলত সকলোখিনি ভাগ হৈ গ'ল আৰু তাৰ পৰাই পৃথিৱী চন্দ্ৰ সূৰ্য অৰ্থাৎ এই প্ৰায় গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি হ'ল কিন্তু বন্ধুসকল আজি মোৰ এই ভিডিঅ'টো পৃথিৱীখন কেনেকৈ সৃষ্টি হ'ল কিয় সৃষ্টি হ'ল সেইখিনিৰ ওপৰত নহয় আজি এই ভিডিঅ'টো বনাইছোঁ সম্পূৰ্ণ অন্য এটা টপিক এটা এক্সেপশ্যনেল টপিকৰ ওপৰত বন্ধুসকল আমি নিশ্চয় গেম খেলোঁ সকলোৱে খেলোঁ তাৰ ভিতৰত যিখিনি কেৰেক্টাৰ থাকে সেই কেৰেক্টাৰখিনি নিশ্চয় সকলোৱে দেখিছোঁ এতিয়া এটা প্ৰশ্ন উদয় হয় প্ৰকৃততে এই বিশ্ব ব্ৰহ্মাণ্ডখন ৰিয়েল হয়নে এই পৃথিৱীখন প্ৰকৃততে ৰিয়েল হয়নে নে কম্পিউটাৰ গেমৰ দৰে এখন গেম যাক আমাতকৈ বহুত বেছি বহুত উন্নত সভ্যতাৰে বনাইছে আমি যাক ভগৱান বুলি কওঁ অৰ্থাৎ মোৰ প্ৰশ্ন হ'ল আমি যিখন পৃথিৱীত বাস কৰি আছোঁ সেই পৃথিৱীখন প্ৰকৃততে ৰিয়েল পৃথিৱী হয়নে নে সেইখন এখন কম্পিউটাৰ গেমিং পৃথিৱী অৰ্থাৎ এখন কম্পিউটাৰ গেমহে যাক উন্নত সভ্যতাই বনাইছে আৰু আমি যাক ভগৱান বুলি কওঁ বন্ধুসকল সেয়াওতো সম্ভৱ অৰ্থাৎ আমি বাস কৰি থকা পৃথিৱীখন ৰিয়েল নহ'বও পাৰে প্ৰকৃততে ই হ'ব পাৰে এক কম্পিউটাৰ প্ৰগ্ৰেমিং যাক উন্নত সভ্যতাই বনাইছে আমাৰ বাবে আমি যেনেকৈ গেমৰ সৃষ্টি কৰিছোঁ কম্পিউটাৰত আমি যেনেকৈ বিভিন্ন ছফ্টৱেৰ সৃষ্টি কৰিছোঁ আমি যেনেকৈ ৰবটক বনাইছোঁ তেনেদৰে আমাকো কোনো উন্নত সভ্যতাই প্ৰগ্ৰেমিং কৰি থৈছে অৱশ্যে এইটো যে সম্পূৰ্ণ শুদ্ধ হ'ব সেয়াও নহয় সম্পূৰ্ণ শুদ্ধ হ'বও নোৱাৰে কিন্তু শাস্ত্ৰত যেনেকৈ কৈছে যে দুনিয়াখন এখন মায়াজাল পৃথিৱীখন এখন মায়াজাল সেয়াওতো হ'ব পাৰে অৰ্থাৎ আমি এখন কাল্পনিক পৃথিৱীত জীয়াই থাকিব পাৰোঁ বন্ধুসকল আপোনালোকে যদি মেট্ৰিক্স চিনেমাখন চাইছে মেট্ৰিক্স চিনেমাখনত ভালকৈ গম পাব যে পৃথিৱীখনক প্ৰকৃততে পৃথিৱীখনৰ যিখিনি মানুহ সেই মানুহখিনিক প্ৰকৃততে কেনেদৰে উন্নত কিছুমান ৰবটে মানুহৰ দ্বাৰাই বনোৱা কিছুমান ৰবটে উন্নত ৰবটে কেনেদৰে প্ৰগ্ৰেমিং কৰি থৈছিল যি কি নহওক বন্ধুসকল পৃথিৱীখন ৰিয়েল হয় বা নহয় তাৰ এটা সংজ্ঞা কোনেও দিব নোৱাৰে কিন্তু আজি পৃথিৱীখন ৰিয়েল হয় নে নহয় সেইখিনি আপোনালোকে ভাবিব আৰু মই কেইটামান ৰিজন দিম যে পৃথিৱীখন ৰিয়েল নহয় তাৰপিছত পুনৰ এটা ভিডিঅ'ত পৃথিৱীখন ৰিয়েল হয় বুলি কেইটামান কাৰণ দৰ্শাম আজি নহয় বুলি কাৰণকেইটা দৰ্শাই লওঁ বন্ধুসকল মই যদি আপোনালোকক সোধোঁ যে আপোনালোকে প্ৰুফ কৰিব পাৰিবনে এই পৃথিৱীখন ৰিয়েল বুলি তেতিয়া হয়তো আপোনালোকে ক'ব তাত প্ৰুফ কৰিবলগীয়া কি আছে সেয়াটো চকুৰ আগতে আছে কিন্তু মই তথাপিও যদি কওঁ ৰিয়েল নহয় তেতিয়া প্ৰুফ কৰিবলগীয়া যদিও নাই মই আপোনালোকক যদি বুজাই দিওঁ কাৰণ চাওক যেতিয়া আপুনি সপোন দেখে তেতিয়া সপোনত আপোনাৰ গোটেইখিনি ৰিয়েলৰ দৰে লাগে তেতিয়া আপুনি ক'ব পাৰেনে যে মই সপোন দেখি আছোঁ বা সপোন দেখি থকা নাই কিজানি আপুনিও এটা প্ৰগ্ৰেমৰ ভিতৰতে আছে যেনেকৈ সপোন দেখিলে ৰিয়েল গতেন লাগে এতিয়াও ৰিয়েল গতেন লাগি আছে ধৰিব পৰা নাই আৰু ইয়াৰ উপৰিও আমাক ব্ৰেইনে যিটো দেখুৱায় আমাৰ মগজুৱে আমাক যিটো দেখুৱায় আমি সেইটোকে দেখোঁ অৰ্থাৎ আমাৰ মগজুৱে যি বাৰ্তা দিয়ে আমি সেইটোকে দেখোঁ সেইখিনি মগজুত এনেদৰে প্ৰগ্ৰেম কৰি থ'ব পাৰে যে সন্মুখত যেতিয়া এজন ব্যক্তি থাকিব তেতিয়া এইটো দেখিম তেনেকৈ প্ৰগ্ৰেমো কৰি থ'ব পাৰে বা প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এটা ধাৰণা আমাৰ ব্ৰেইনত প্ৰগ্ৰেম কৰি থ'ব পাৰে ইয়াৰ উপৰি বন্ধুসকল পৃথিৱীৰ কিছুমান নিয়ম কিয় গতানুগতিক কিয় সলনি নহয় যদি প্ৰগ্ৰেম নহ'ল হ'লে তেতিয়াতো সলনি হ'লে কিছুমান নিয়ম যেনে ধৰক গ্ৰেভিটেশ্যন বা পোহৰৰ বেগ সেইখিনি কিয় একেই সেইখিনিতো কেতিয়াও সলনি নহয় সেইখিনি প্ৰগ্ৰেমিং নহয়তো আৰু আমি সেই প্ৰগ্ৰেমিং অৰ্থাৎ কম্পিউটাৰৰ পৃথিৱীত জীয়াই থকা নাইতো বন্ধুসকল
এয়া মাত্ৰ সম্ভাৱনাহে যে প্ৰগ্ৰেমিং হ'বও পাৰে নহ'বও পাৰে, অৰ্থাৎ কম্পিউটাৰৰ পৃথিৱী হ'বও পাৰে নহ'বও পাৰে, ইয়াৰ কোনো প্ৰুফ নাই। কিন্তু যি কি নহওক সেইখিনি ভাবিব নালাগে, কাৰণ প্ৰগ্ৰেমিং নোহোৱাৰ সম্ভাৱনাই বেছি। ইয়াৰ পিছৰ যিটো ভিডিঅ' হ'ব সেইটোত মই পৃথিৱীখন যে প্ৰগ্ৰেমিং নহয় সেই বিষয়ে আলোচনা কৰিম, অৰ্থাৎ পৃথিৱীখন যে ৰিয়েল হয়। এতিয়া মই আলোচনা কৰি আছোঁ পৃথিৱীখন ৰিয়েল নহয় বুলি, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম পৃথিৱীখন ৰিয়েল। এইবোৰ মাত্ৰ কিছুমান মানুহৰ মনৰ চিন্তা, মানুহৰ মনৰ প্ৰশ্ন, যিখিনিয়ে হয়তো আমাক ভাবিবলৈ বাধ্য কৰে যে পৃথিৱীখন ৰিয়েল নহয়। ইলন মাস্ক, তেওঁৰ নাম নিশ্চয় সকলোৱে শুনিছে, টেছলা, স্পেচএক্স নামৰ ইমান ডাঙৰ কোম্পানীৰ মালিক। তেওঁৰ কথা মতেও, অৰ্থাৎ তেওঁৰ মতে সম্ভাৱনা আছে যে পৃথিৱীখন ৰিয়েল নহ'বও পাৰে। সকল ইয়াৰ উপৰিও আমি নিশ্চয় ক্লাছ 10ত পঢ়িছোঁ মৰুভূমিত হোৱা মূৰ্তিভ্ৰম সম্পৰ্কে। তাত বালিকে পানী দেখে, অৰ্থাৎ সেইটো কেনেকৈ সম্ভৱ হয়? আমাৰ ব্ৰেইনে দেখুৱায়, আমাৰ ব্ৰেইনে যিটোকে দেখুৱায় সেইটোৱে আমাৰ কাৰণে সঁচা। আমাৰ ব্ৰেইনটো এনেদৰে প্ৰগ্ৰেমিং কৰি থৈছে নেকি গেমৰ দৰে যে এনেকুৱাই হ'ব, ইয়াৰ বাদ দি অইন একো নহয়? যেনেকৈ আমি মৰুভূমিত বালিৰ মাজত পানী দেখোঁ। বন্ধুসকল, ইয়াৰ উপৰিও তেনেকুৱা বহুতো উদাহৰণ আছে। উদাহৰণস্বৰূপে এডাল মাৰিক এটা সাপ হিচাপেও দেখা যায় কেতিয়াবা, আৰু এডাল সাপক কেতিয়াবা এডাল মাৰি হিচাপেও দেখা যায়। তেতিয়াহ'লে সেইটো কেনেকৈ সম্ভৱ? বন্ধুসকল, আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে যে তেতিয়াহ'লে পৃথিৱীত যদি প্ৰগ্ৰেমিঙে হয়, পৃথিৱীখন যদি প্ৰগ্ৰেমিঙে হয় গেমৰ দৰে, গতিকে গেমৰ দৰে সকলো মানুহ এক হ'ব লাগিছিল। কিছুমান বিকলাংগ হৈ কেনেকৈ সৃষ্টি হয়, কিছুমানৰ চকু নাইকিয়া হৈ কেনেকৈ সৃষ্টি হয়? তেতিয়াহ'লে মোৰ এটা অতি সাধাৰণ উত্তৰ হ'ব যে প্ৰগ্ৰেমিং এৰ'ৰ, প্ৰগ্ৰেমিঙত ভুল থকাটো সম্ভৱ। হয়তো কোনোবা ক'ডত ভুল হৈ গ'ল, গতিকে প্ৰগ্ৰেমিঙত ভুল হৈ গ'ল, সেইবাবে সেইসকল বিকলাংগ হ'ল। যি কি নহওক, সেই ভিডিঅ'টোত মাত্ৰ পৃথিৱীখন যে ৰিয়েল নহয় সেই বিষয়ে আলোচনা কৰা হৈছে, কিন্তু এইটো সম্ভৱ নহয় প্ৰকৃততে পৃথিৱীখন ৰিয়েল। ইয়াৰ নেক্সট ভিডিঅ'ত আমি জানিম পৃথিৱীখন কেনেকৈ ৰিয়েল। আমি ইয়াৰ পিছৰ নেক্সট ভিডিঅ'টোত আলোচনা কৰিম পৃথিৱীখন কেনেকৈ পৃথিৱীৰ সঁচা অস্তিত্ব আছে। আৰু ইয়াৰ পিছৰ ভিডিঅ'সমূহত ক্ৰমে আমি বিভিন্ন ধৰণৰ এনেকুৱা বিভিন্ন চাইণ্টিফিক ফেক্ট আছে, সেইসমূহৰ বিষয়ে বিভিন্ন চাইণ্টিফিক কাৰণ আছে, বিজ্ঞানসন্মত বহুতো কাৰণ আছে, বহুতো বিজ্ঞান আমি পৃথিৱীৰ বিভিন্ন ঘটনাসমূহক বিজ্ঞানৰ দ্বাৰা চালি জাৰি চাম। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' আপডেট পাই থাকিব এই চেনেলটোৰ জৰিয়তে। আজি আপোনালোকে হয়তো ভাবিছে যে পৃথিৱীখন ৰিয়েল নহ'বও পাৰে, কিন্তু সেইটো নহয়, পৃথিৱীখন ৰিয়েলেই হয়। ইয়াৰ নেক্সট ভিডিঅ'টোত আমি বুজি পাম পৃথিৱীখন কেনেকৈ ৰিয়েল। আৰু বিভিন্ন চাইণ্টিফিক ফেক্ট আছে, গতিকে এনেকুৱা ধৰণৰ বিভিন্ন চাইণ্টিফিক ভিডিঅ' পাই থাকিবলৈ, বিভিন্ন ছায়েন্সৰ কথাসমূহ জানিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি বেয়া পাইছে তেতিয়াহ'লে ডিছলাইক কৰিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ।